সেইদিনাখনৰ এটা সৰু ক্লিপ আপোনালোকৰ আগত দিছোঁ। এয়া খুৰী, ভণ্টি, মই, খুৰা আৰু সৰু ভণ্টি জেঠাইৰ ঘৰলৈ গৈ আছোঁ ৰাতিপুৱাই। সময়খিনি আমাৰ কাৰণে একেবাৰে বহুত বেছি দুখৰ আছিলে। মোৰ চকুকেইটা দেখিছেই চাগে, কান্দি কিবা ফুলি থকাৰ দৰে হৈ আছে। এয়া আমি গৈ থকা মুহূৰ্ত। জেঠাইহঁতৰ ঘৰটো আৰু আমাৰ ঘৰটোৰ মাজতে সেই কপিলী নদীখন। কপিলী নদীখনৰ ইপাৰ আৰু সিপাৰ আমাৰ দুইখন ঘৰ। হঠাতে বৰষুণ পোৱাৰ ফলত কপিলী নদীখন ওফন্দি পৰাত আমি আকৌ দলঙেৰে ঘূৰি আহিব লগা হৈছে। এয়া কেইটামান চিন আছে বাৰু আমাৰ কপিলী নদীখনৰ। কপিলী নদীখন কিমান বহল হৈ গৈছে চাবচোন আপোনালোকে। কপিলীৰ পাৰ বাগৰি গোটেই ঠায়ে ঠায়ে মানুহ কেইঘৰমানতো সোমাইছে, নোসোমোৱা নহয়। এয়া আপোনালোকে দেখা পাবই। সেই গাড়ীত গৈ থকা সময়খিনিও জেঠাইলৈ প্ৰতিটো সময়তে মনত পৰি আছিলে। জেঠাই কি কৰিছিল, কি নাই কৰা, বহুত মৰম কৰিছিলে। নিজে নাখায়ো কিবা এটা বস্তু খুৱাইছিল বা দিছিলে। সেই কথাবোৰ মনত পৰি আছিলে। কেনেকৈনো জেঠাইহঁতৰ ঘৰ পাওঁ তেনেকুৱা লাগি আছিলে। এয়া আৰু কিছু সময় আছে, লগতে আমি পামগৈ। এয়া আগত খুৰা বহিছে, খুৰা, ভণ্টি আছে আৰু জেঠাইহঁতৰ ঘৰ পাই লৈ কিছু সময় মই ধৰি ৰাখিছোঁ ফটোতে, ভিডিঅ' কৰিছোঁ। আপোনালোকে চাবচোন। এয়া জেঠাই, ভিতৰলৈ সোমাই গ'লোঁ। জেঠাইৰ কাষতে জেঠুও বহি আছে। গৈ সেই সময়খিনি কেপচাৰ কৰিব নোৱাৰিলোঁ, বৰ বেছি দুখ লাগিছিল। জেঠাইৰ মুখখনলৈ চাই থাকিব পৰা নাছিলোঁ। বহুত হুকহুকাই কান্দিছোঁ সকলোৱে। ডাঙৰ জেঠাই, বাহঁত সকলো গৈছে, মাথো যাব পৰা নাছিল। দেউতা আৰু মা, দেউতাৰো এক্সিডেণ্টৰ কাৰণে যাব পৰা নাছিলে। ভিতৰলৈ সোমাই গৈ এনেকুৱা লাগিছে জেঠাইৰ ওচৰ পাই যেন জেঠাই এই মাতষাৰ দিব জানো, তেনেকুৱা লাগিছিলে। আৰু এয়া বাহিৰলৈ জেঠাইক উলিয়াই নিলে সৎকাৰৰ কাৰণে। আনি জেঠাইহঁতৰ চোতালতে ৰাখিলে। তাতে ওচৰ চুবুৰীয়াৰ মানুহো আহিছিল সেৱা কৰিবলৈ। জেঠাইক শেষবাৰৰ কাৰণে নমস্কাৰ দিবলৈ আহিছিলে। সেয়া দেখিছে আপোনালোকে। আৰু সেইকেইদিন প্ৰায় 7-8 দিন ধৰি ধাৰাসাৰ বৰষুণৰ পিছত জেঠাই সেইদিনা ঢুকুৱা ৰাতিপুৱা ইমান বেছি ৰ'দ দিছে, মানে খুবেই আচৰিতজনক। বাৰু হওক, জেঠাই সেই সৎকাৰৰ কামভাগ যাতে ভালকৈ হ'ব পাৰে তাকে আমাক লাগে। আমি সেইটোৱে বিচাৰোঁ মনে প্ৰাণে। জেঠাই সেইদিনা ৰাতিপুৱা 3 জুলাই তাৰিখে 4:45 শেষ নিশ্বাস ত্যাগ কৰে। তেখেত যেন স্বৰ্গগামী হয়, তাৰেই আমাৰ প্ৰাৰ্থনা ভগৱানৰ ওচৰত। তেওঁ যেন আত্মাটোৱে সদ্গতি পায়, এয়াই ভগৱানৰ ওচৰত আমি বিচাৰোঁ। এই ভিডিঅ'টো ৰাখি থৈছোঁ যাতে ভৱিষ্যতে চাব পাৰোঁ মনত পৰিলে। তেওঁ যে নিজৰ আছিল, নিজৰ জেঠাইৰ গাত মোৰ তেজ আছে, মোৰ গাত তেওঁৰ তেজ আছে, সেই সময়খিনি যে মই ৰাখি ধৰিছোঁ। আৰু শেষৰ সময়খিনি জেঠাইক বিদায়ক্ষণত শেষ সময়, ভোষা কোৱা সময়। আৰু তাৰপিছত অলপ সময় আমি থাকি ৰাস্তালৈ ওলাই আহিছোঁ, কাৰণ আমাৰো ঘৰলৈ অহা সময় হ'ল। আমি যিখন গাড়ীত গৈছিলোঁ সেই গাড়ীখন খুৰাই ফোন কৰিলে আৰু অৱশেষত গাড়ীখনো আহি পালে। আমি গোটেইকেইজনী ওলাই আহিছোঁ ৰাস্তালৈ। সৌখন গাড়ীখন আহি পালেহি, অটোখন। ড্ৰাইভাৰজনে আহি পোৱাতে বহুত পলম কৰিলে আমাক। সোনকালে পামহি বুলি কৈ কমেও 45 মিনিটৰ পিছত তেওঁ আহি পালেহি। আৰু আহি পোৱাৰ পিছত গাড়ীত উঠিছোঁ। গাড়ীত উঠি আকৌ ঘৰলৈ বুলি ৰাওনা হওঁ। চাই যাবচোন।
এয়া দেখিছেনে বানপানীৰ কাৰণে কেনেকুৱা হৈ গৈছে, মানুহবিলাকৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। ঠায়ে ঠায়ে মানুহবোৰ ৰাস্তাতো থাকিব লৈছে, এনেকুৱা পৰিৱেশ হৈ গৈছে। আৰু তাতে যিমানবোৰ খেতি কৰিছিলে সেই সকলোবোৰ নদীৰ পাৰত কৰা খেতিবোৰ চব মৰি গৈছে। মানুহবোৰৰ বিলাই দেখিলে খুবেই বেছি বেয়া লাগে, ইমান কষ্ট কৰে মানুহবোৰে। আৰু ইয়াতে চাবচোন গোটেই যিবিলাক খৰিবিলাক আছে ৰাস্তাৰ কাষত চব সেয়া নদীৰ উটি অহা, আৰু সেই মুছলমান মানুহবিলাকে সেই খৰিবিলাক চব ধৰি ধৰি ৰাখিছে। এইবোৰ দেখিছেনে? এইবোৰ ভিডিঅ'টো সামৰিম এতিয়া ইয়াতে, আৰু জেঠাই কেইখনমান ফটো দিছোঁ চাবচোন। 2023 চনৰ 17 জুলাই তাৰিখৰ ফটো এইখন। জেঠাই নেপালৰ পৰা অহাৰ পিছত, নেপালত জেঠাই চকু অপাৰেশ্যন কৰিব গৈছিলে, তাৰপিছতে অহা ফটো এইখন। আৰু এখন দিছোঁ, আমাৰ ঘৰলৈ আহিছিলে শেষবাৰৰ কাৰণে জেঠাই, আমাৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ দিনা। এয়া দেউতা, খুৰা, ডাঙৰ জেঠাই, সৰু জেঠাই কান্দি থকা অৱস্থা আছিল। সেই তেতিয়াৰ ফটোখন আৰু আজি এই ফটোখন চাওকচোন, কিমান পাৰ্থক্য নহয় জানো? সকলোৱে মৰম দিব। ধন্যবাদ।